তই এতিয়া কি কৈছিলি 17 বছৰ হৈছে নেকি? 17 বছৰ এই ওয়েবসাইট কেইটা যে আহে আর ইউ ওভার 18 তাতে কিও ওকে কৰাতে 17 যদি তেতে ন তেতে যে চাবা না দে নতুবা তেই দেই কি চাবা আৰু মোক চাল্লা পৰা কুকুৰ বানে কিনে দেখি আছে তাৰ মোবাইলটো কেনা ৰব মোবাইলটো দেখো এটো S24 আল্ট্রা প্রো এই লগত চলি গিলা মানে দুইটা হবা নাকি ধনী হবা লাগে তো এখানে গাড়ী চারটা মানুহ হইছো মানে Hello guys, good morning and welcome back to our channel Brothers Collection. প্ৰায় 2 মাহ মানৰ মূৰত ওলাইলো আমি সব গেটা চলি আজি কাৰণ আজি হৈছে ৰবিবাৰ গাইজ তাতে আৰু এডিআৰ এক্সাম 4th গ্ৰেডৰ মোৰ এক্সাম আছিল তথাপিও মই নেদলো কিন্তু আমি আজি ভ্লগ বনাম বুলি ওলাইছো চকচোন বাপুহাটো আছে দক ভালে আছে সব বাচি আছে কেনাই ভাল ভাল তোৰ কেনাই এক্সিডেন্ট ডাঙৰ এক্সিডেন্ট অলপ ডাঙৰ হল 2 মাহত বস্তু ওলা তাত ডাঙৰ হৈছে চুলি তুলি দাড়ি চাৰি দেখছ না গেঞ্জি ও গেঞ্জিও বদলিছি হ্যাঁ আৰু এডিআৰ নাই নেকি আজি আমি হেই না বিএ পাস না বিএ পাস আমি 3rd গ্ৰেডৰ না 4th গ্ৰেডৰ চাই নালগে আমাক আৰু তোৰ মোৰ নাই তোৰ নাই আৰু তোৰ মোবাইলটো হাঁহি থকা আনিছো মই মোবাইলটো মই হাই ৰাখে তই মই হিন্দী পা 17 বছৰ গম পাইতো 17 বছৰ ওলাই এতিয়া গাইজ আজি আৰু ৰবিবাৰ ইনকে আল্টু ফাল্টু কৰি থাকিম আৰু পল্লৱে এটা নতুন মোবাইল লৈছে ইউটিউবৰ পইচাৰে সেইকাৰণে আমি বহুত দিন মানে পইচা নাছিল কাৰণে ভিডিঅ' বনাইছিলো মোবাইলটো লৈ শেষ কৰি থৈ যাব তো দেখি আছো তাৰ মোবাইলটো চাই থাকক তই এতিয়া কি কৈছিলি 17 বছৰ হৈছে নেকি? 17 বছৰ এই ওয়েবসাইট কেইটা যে আহে আর ইউ ওভার 18 তাতে কিও ওকে কৰাতে 17 যদি তেতে ন তেতে যে চাবা না দে নতুবা তেই দেই কি চাবা এরর বুলি মে এরর নাই ৰ কি চাবা না দে প্রি ওয়ার্কআউট জিম যাও না আজিকালি প্রি ওয়ার্কআউট ইয়াৰো বৰ হাঁহিছে এখন লাগিছে তুলুলাভ হেনা নেকি আগতে যে আমি লেকচাৰ স্কুলত থাকোতে এম প্লাছ কি আজিকালি আমি নহয় তই লিখছিলি মই লেখা নাই এম মানুহ যে মানে সৰুতে আগতে আহিছে মই গম মানুহ যাতকে মই সৰু গম নাপাওঁ হলেও মানুহ যাৰ মই কথাখিনি বুজি গৈছো এম প্লাছ ইউ ইকুৱেল টু দুটা চলিত মুৰা কেনে আনকি আগতে লিখছিল এইটো জোক আছিল নেকি এই নহয় পলতে কি জানা ঠাণ্ডা বললা বা ৰ'দ পইছে নতুনকে ৰ'দটো পইছে মানে গম নাপাওঁ ও আচ্ছা আচ্ছা তই নালে এটা কাম কৰিবি এই দিনত অলপ বাদ দিবি শুনছ না ৰকত নাখা খাই কি আপো নাই পুৱাৰ পে ৰকত অবৰা খাব খাবৰ হেলব দে আৰু গাইছ ইটা কথাটো হ'ল যে পল্লৱে যি কৈছিলো নতুন মোবাইল এটা লোৱা বুলি গাইছ ইউটিউবৰ পইচা মাৰি কিনে আৰু মোক চাল্লা পৰা কুকুৰটো বানে কিনে দেখি আছে তাৰ মোবাইলটো কেনা ৰব মোবাইলটো দেখো এটো S24 আল্ট্ৰা প্রো কেইনা ললি কেইনা ললি এটো হল এই পূজাৰ আগে গেলৈছো মোক পইচা নিদিলি মোবাইলটো ললি পইচা মানে কি কম পালো না মোবাইলটোতে মোবাইলটোত মানে কথা ইনভেস্ট দিগা যদি অলপ ৰলা গৈ তোক মই দিলো হয় তথাপি মই 10 টকা এটা দিছো তো হিন নাই বহুত দিছা দে অ মোবাইলটো হ'ব দে মোবাইলটো কি আৰু S24 আল্ট্ৰা প্রো মানে এটো S24 টো যোনটো আল্ট্ৰা টো আছে এটো 100 জুম থাকে অনলি মোৰ তোত 120 আছে মানে প্রো না পিস্তু লিখো মানুহ পিস্তু আৰু কি নতুনকে এডিশন আমুল জাগা এইটো ৰিয়েলমি গাইজ দেখছি মানুহ কেনেকে থাকে কৰে এতিয়া আমি বহুত দিন মানে পুৰান ভিডিঅ' মোবাইলটোত ভিডিঅ' বনালো আৰু মানে পুৰান মোবাইলটো দেখাও নাই এতিয়া আমি নেক্সট ক্লিপটো নতুন মোবাইলটোত বনাম ভিডিঅ' নেক্সট ক্লিপ মানে এর পিছৰ ক্লিপটো আৰু পিকচাৰ কোৱালিটিটো কেনা হয় মানে অলপ যদি কৰে আৰু তাৰ মানে কেনা কৈছো বুজি পাইছা না বস্তুটো মানে পুৰানটো দেখাই দিম পুৰানটো যেটো দেখা নাই আৰু এটোৰ ভিডিঅ' কোৱালিটিটো মানে কলি হল যি কোনটো বেছি বেটাৰ তো আমি সুইচ কৰি দিম এটা তো গাইস এটো হৈছে আমাৰ নতুন মোবাইলৰ ক্লিপ আৰু আপোনালোকে কমেন্ট কৰি কৈ দিব যে এটো মোবাইলৰ কেমেৰা বেটাৰ না হেতুৰ বেটাৰ মানে সেম কেমেৰা সেমে এটো 64 আৰু 50 মেগাপিক্সেল আছে এটো 64 আছিল কিন্তু এটো অলপ নতুন ডকচোন হেতু পুৰণা আৰু মই গাইস আপোনালোক পুৰণা মোবাইলটো দেখাও আমি যোনটো ভিডিঅ' কৰিছিলো এটো হৈছে গাইস আমাৰ পুৰণা ফোনটো আৰু এটো আমাৰ পুৰণা মানুহটো আমি নতুন মানুহ আনবা পাৰ নাই বাজেট নাই একলা পুৰণা এলাহনক দেখি আছিল আগতে ইটো জিমজৰ পে গাইস গেঞ্জি নুখলা আছে অনলি গেঞ্জি পিন্ধি থাকে হে বডি তাৰ আন পাইছি তাৰ মানে বাকি ক নতুন মোবাইলটো লাগা নাই মই আৰু ভিডিঅ' আহিব না নাই ভিডিঅ' আহি থাকোৱা ৰবিবাৰ আহিব না সঁচাই তুমি ক'বলৈ গৈ পৰীক্ষা বাদ দিও আজি ভিডিঅ' কৰিব আছো গাইজ আৰে মোবাইল দি গাইজ কৈলো অ গাইজ মই মানে এই আমাৰ পুৰান মোবাইলটো অলপ অৱস্থা দেখে দং মানে কিয় ললো মই এই ৰিক্সিনালা ফাটি কিনে একদম চিল্লা চিল্লি গৈছে এইগিলা সেইকাৰণে মানে মই এটা নতুন মোবাইল ললো আৰু অলপ জ্বলা মানে জ্বলিব ই আগতকে কলা হৈছে মোবাইলৰ পে জ্বলি সেইটো আৰু উপায় নাই ইয়াৰ কি জ্বলিব উপায় নাই আৰু
আৰু গাইছ মানে কথাটো কি হ'ল আজি মানে পৰীক্ষা থকাটো একদম মই সকলোৰে পৰীক্ষা আছে মোৰো পৰীক্ষা আছিল যাৰ জিংকে পৰীক্ষা আছিল মোৰো সিংকে আছিল গাইছ কিন্তু কথাটো হৈছে যে গাইছ 30 কিলোমিটাৰ দূৰত পশ্চিম চেণ্টাৰ যাব লাগিব ৰাতিপুৱা 6টা বজাতে পৰীক্ষা এবাৰ হৈছে 9টা বজাত তাতে আৰু নেটডাল ৰাতিপুৱা আহিছি না মই বিচাৰিয়ে পাম জেগা না কি সেইকাৰণে মই নেগলোৱে দৰে ভিডিঅ'য়ে কৰিব আৰম্ভ কৰি দিলোঁ আজি গাইছ আৰু আপোনালোকে আমাক তো পাহৰিয়ে গৈছে কিজানি হয় না কওকচোন হা বহুত দিন দেখাই আমাৰে ভুল এইটো আপোনালোকৰ দুখ নহয় আমাৰ ভুল আৰু কিন্তু আমি মানে ৰবিবাৰে দেম খুচিলোঁ কিন্তু আমি টাইম পালি মাজে মাজে ভিডিঅ' দি থাকিম আৰু ভাল ভাল ভিডিঅ' দিবা ট্ৰাই কৰিম খেলা চেলাও আনি থাকিম আৰু নতুন নতুন খেলা তো আপোনালোকে আৰু আগৰ দৰে ছাপৰ্ট কৰিব লাগিব নাই কি গাইছ হা ছাপৰ্ট কৰিলে আমি সাহস পাম না কি উদ্যম পাম এই কিবা কিবি হৈ দিয়ে আৰু তো গাইছ এই পল্লৱডালো বহি আছে অলপ তাৰ কাষলৈ যাই আছোঁ ৰ'ব দুই এষাৰ বক্তৃতালি বহিব দিয়ক তো গাইজ মানে কি যি লগত চলি গিলা মানে দুইখা হবা লাগে ধনী হবা লাগে তো এখানে গাড়ী 4টা মানুহ হৈছো মানে কাক এৰি থৈ দিবি কচোন আৰু এইকেইটা যে কাজিয়া কৰিছে মইহে গম পাইছো ড্ৰাইভাৰে কি চলে মই গম পোৱা নাই ভিডিঅ'টো বুজবা লাগে আগৰ খাইছিকাও আহি আছে এটাই মোবাইল লৈ মানে আৰু উপায় নাই দে গাইজ দে আৰু যাওঁ দে কিবাকে ভালক ভালে ঘৰটো পালি হয় তো গাইজ আৰু আমাৰ নতুন মোবাইলটো দিয়ে ভিডিঅ' আহিব আৰু আমি ভিডিঅ'টো বেছি লাম্বাকৈ নেটখো যিহেতু সময় নাই ভাইটিলাই মানে দোকানত যাব লাগিব মানে মোৰ দিনটোৱে ছুটি থাকে ভাইটিলাই মই যাবাই লাগে তো সেইকাৰণে বেছি লাম্বাকৈ নেটখো এডিট কৰিব আছে আৰু গাইজ আজি নেট নাই গতিকে ভিডিঅ' যাওঁতে অলপ দেৰি হ'ব পাৰে কিন্তু ভিডিঅ' যোৱাটো যাবই যদি ভিডিঅ'টো চাই গাইজ অলপ হ'লে ভাল লাগছি বহুদিনৰ মূৰত সেইকাৰণে লাইক কৰি দিব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মানে 2K ছাবস্ক্ৰাইবাৰ এইবাৰ হ'ব লাগিব আৰু আমি কনষ্টেণ্ট হ'ব ট্ৰাই কৰিম লাইভ চাইব মাজে মাজে আহি থাকিম তো আজিৰ কাৰণে বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম গাইজ বাই বাই